নমস্কাৰ সকলোকে পুনৰ সুমন্ত অফিচিয়েল ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে আৰু সকলোকে পোনপ্ৰথমে মা লক্ষ্মী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আপোনালোকৰ বাবে মা লক্ষ্মী পূজাৰ কিছু প্ৰশ্ন উত্তৰ লৈ আনিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ, মা লক্ষ্মীৰ স্বামী কোন? উত্তৰ, মা লক্ষ্মীৰ স্বামী হ'ল ভগৱান বিষ্ণু। 2 নম্বৰ, মা লক্ষ্মীৰ বাহন কি? উত্তৰ, মা লক্ষ্মীৰ বাহন হ'ল ফেঁচা। 3 নম্বৰ, কোনটো দিন মা লক্ষ্মী উপাসনাৰ বাবে উৎসৰ্গিত? উত্তৰ, শুক্ৰবাৰ দিন মা লক্ষ্মী উপাসনাৰ বাবে উৎসৰ্গিত। 4 নম্বৰ, মা লক্ষ্মীৰ 4টা বাহুৰ তাৎপৰ্য কি? উত্তৰ, মা লক্ষ্মীৰ 4টা বাহুৰ তাৎপৰ্য হ'ল জীৱনৰ 4টা লক্ষ্য যেনে ধৰ্ম, অৰ্থ, কাম, মোক্ষ। 5 নম্বৰ, কোনটো ফুল মা লক্ষ্মীৰ সৈতে সম্পৰ্কিত? উত্তৰ, পদুম ফুল মা লক্ষ্মীৰ সৈতে সম্পৰ্কিত। 6 নম্বৰ, মা লক্ষ্মীৰ প্ৰিয় খাদ্য কি? উত্তৰ, মা লক্ষ্মীৰ প্ৰিয় খাদ্য হ'ল ঘিউ অৰ্থাৎ স্পষ্ট মাখন। 7 নম্বৰ, মা লক্ষ্মীৰ ভগ্নীৰ নাম কি? উত্তৰ, মা লক্ষ্মীৰ ভগ্নীৰ নাম হ'ল মা সৰস্বতী। 8 নম্বৰ, কোনটো প্ৰাচীন পাঠত মা লক্ষ্মীৰ উৎপত্তিৰ বৰ্ণনা কৰা হৈছে? উত্তৰ, ঋগ্বেদ প্ৰাচীন পাঠত মা লক্ষ্মীৰ উৎপত্তিৰ বৰ্ণনা কৰা হৈছে। 9 নম্বৰ, মা লক্ষ্মীৰ সন্তানৰ নাম কি? উত্তৰ, মা লক্ষ্মীৰ সন্তানৰ নাম হ'ল কাম আৰু জয়া। 10 নম্বৰ তথা অন্তিমটো প্ৰশ্ন হৈছে মা লক্ষ্মীয়ে কি প্ৰতিনিধিত্ব কৰে? উত্তৰ, মা লক্ষ্মীয়ে ধন সম্পত্তি সমৃদ্ধি আৰু সৌভাগ্য প্ৰতিনিধিত্ব কৰে। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছিলে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব যাতে এনেধৰণৰ ভিডিঅ'সমূহ সকলোতকৈ প্ৰথমতে পায়। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। জয় আই অসম।